এই মুহূৰ্তত লৈ আছে এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। এইবাৰ মোদী চৰকাৰৰ ডাঙৰ ঘোষণা, দেশৰ কোটি কোটি লোকক দিবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। ইতিমধ্যে মোদী চৰকাৰে 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ আবণ্টন জনাইছে। আপুনি যদি যোগ্য ব্যক্তি হয় তেন্তে আপুনি লাভ কৰিব PMJৰ ঘৰখন, কিন্তু তাৰ বাবে আপোনাক অনলাইন আবেদন কৰিব লাগিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লওক। এইবাৰ নতুন ঘৰত থাকিব সকলো ধৰণৰ সা সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰখন লাভ কৰে তেন্তে ইয়াৰ লগতে আপোনাক শৌচাগাৰ আৰু বিদ্যুৎ বিভাগৰ যোগান ধৰা হ'ব। আপুনি নতুনকৈ আৰু ইয়াৰ বাবে আবেদন কৰিব নালাগে। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধা আপোনাক। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ লোকো পাব চৰকাৰী গৃহ। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, দেশৰ কোটি কোটি লোকে লাভ কৰিবলৈ গৈ আছে PMJৰ বিনামূলীয়া ঘৰ। যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। ইতিমধ্যে দেশত সম্পন্ন হৈছে 4 কোটি 21 লাখ PMJৰ গৃহ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব চৰকাৰে। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব আৰু 3 কোটি PMJৰ ঘৰ। যদি আপুনি এই ঘৰখনৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি pmjay.gov.in গৈ আপুনি লগ ইন কৰিব লাগিব। ভাৰত চৰকাৰে এই ঘৰখনত আবেদন কৰিবৰ বাবে কিছুমান নিয়ম বা চৰ্ত বান্ধি দিছে আৰু আপোনালোকে এই নিয়ম বা চৰ্তসমূহ পালন কৰিব লাগিব। আপুনি এজন চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব আৰু আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰি আছে তেন্তে আপুনি এইটোত এপ্লাই কৰিব নোৱাৰিব। আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনাৰ নাম ভোটাৰ লিষ্টত নাম থাকিব লাগিব। বিনামূলীয়া ঘৰত আবেদন কৰিবৰ বাবে আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপোনাৰ বছৰি ইনকাম 4 লাখতকৈ অধিক হ'ব নোৱাৰিব আৰু মাহিলী ইনকাম 30,000তকৈ অধিক হ'ব নোৱাৰিব। যদি আপোনাৰ বছৰি ইনকাম 4 লাখতকৈ বেছি তেন্তে আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। এইটো আঁচনি কেৱল নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ বাবেহে আগবঢ়োৱা হৈছে। ইতিমধ্যে ইয়াৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি যদি এতিয়ালৈকে অনলাইন কৰা নাই অতি সোনকালে অনলাইন আবেদন কৰক।